আজি আমাৰ ৰাস্তা আৰু নাই, অকল লাচি থানাৰ ওচৰত আহিছো, কাৰণ বহুত ঘূৰিলো, চৰকাৰৰ ওচৰতো গলো, কিন্তু কোনো সঁহাৰি পোৱা নাই। এইখিনি আৰু বেছি ক'ব নোৱাৰো। বিচনাত পৰি আছে এতিয়া বিচনাত আছে। আমাৰ প্ৰথম বাৰতে 32 লাখ মান টকা গৈছে। এতিয়া আমাৰ হাতত টকা পইচা নাই তাইক নিয়াৰ কাৰণে। আপোনালোকে আৰু হেৰি মানে ঘৰ মাটি বাৰী চব বিকিছে? চব বিক্ৰী কৰি দিছো। এতিয়া আমি ভাড়া ঘৰত আছো। ভাড়া ঘৰত আছো। নমস্কাৰ সকলোকে। বেলেচিত অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো। আৰু অসমৰ ৰাইজে ইতিমধ্যে গম পায় যে অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা আমাৰ দৰিদ্ৰ নিচলা যিসকল ব্যক্তিয়ে টকাৰ অভাৱত নিজৰ ল'ৰাই হওক, ছোৱালীয়ে হওক, নিজৰ সন্তানেই হওক, কেতিয়া কোনো কাৰণত সেই পৰ্যাপ্ত পৰিমাণৰ যিয়ে চিকিৎসা কৰিব পৰা নাই, কাৰোবাৰ ঘৰত যেতিয়া টকাৰ অভাৱত নিজৰ ল'ৰাই হওক বা ছোৱালী হওক মানে বিচনাত যন্ত্ৰণাত চটপটাই থাকিবলগীয়া হৈছে, তেনেকুৱা 2-4জন ব্যক্তিৰ কাষত বিলাচিত অসমৰ মই বিকাশ অসমে ৰাইজৰ পৰা সহায় আৰু সহযোগিতা লৈ আগবাঢ়ি গৈছো। ৰাইজক এই পাহতে ধন্যবাদ জ্ঞাপন কৰিম যে পূজা ৰয় নামৰ যিগৰাকী ইতিমধ্যে ভণ্টি বিহাৰৰ পাটনাত চিকিৎসা চলি আছে, তেখেতক ৰাইজে বহু সহায় কৰিছে। এতিয়া মোৰ কাষত আছে আমাৰ নলবাৰী টিহুৰ মোৰ সন্মানীয় দুজন ব্যক্তি। সেই ছোৱালীগৰাকী দেউতাক আৰু মাক বিচাৰি আহি মোক গুৱাহাটী পালেহি। মই তেওঁলোকৰ ওচৰত যাবলৈ সময় পোৱা নাই। মই তথাপিতো যাম বুলি আপোনালোকৰ যোগেদি মই আপোনালোকক এইটো কথা অৱগত কৈছো। তেওঁ হ'ল গোপাল, কি লিখে তালুকদাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী গোপাল তালুকদাৰ। গোপাল ন? আপুনি দেউতাক আপোনাৰ মাক ন? ছোৱালীজনী বয়স কিমান মান হ'ব? 19 বছৰ চলি আছে। 19 বছৰ। আচ্ছা, ছোৱালীজনী মানে হৈছিলে কি একজেক্টলি? প্ৰথম তাই চকুটো তাৰমানে একদম ফুলি ওলাইছিল। 10 দিন মান পিছত আমি ডাক্তৰক দেখাতে ডাক্তৰে কৈছে কি চকু আৰু ব্ৰেইনৰ নাৰ্ভডাল তাইৰ ব্লক হৈ গৈছিল। তাৰপিছত আমি টিহুত দেখালো, তাৰপিছত নলবাৰীত দেখালো, তাৰপিছত ভাঙাঘৰত দেখালো। ভাঙাঘৰত তেখেতসকলে কৈছে কি বোলে ব্ৰেইন অপাৰেশ্যন কৰিব লাগিব, কিন্তু নাবাচব ছোৱালীজনী। 2 মাহ সময় দিছিল। তাৰপিছত আমি পটকে আহি কিনে ঘৰৰ যি সম্পত্তি আছিল, মাটি বাৰী সনা ঘৰ চব বেচি কিনে আমি চেন্নাইত লৈ গলো। চেন্নাইত নিয়াৰ পাছত অপাৰেশ্যনটো সম্পূৰ্ণ হৈছে, সুস্থ হৈ আহিল। তাই অহা 9 দিন পিছত ঘৰত বাথৰুমত পৰি এইখন ভৰিৰ একদম মেইন হাড়ডাল ছিঙি গৈছে। এতিয়া 1 বছৰ 8 মাহ হ'ল তাই বিচনাতে আছে। ৰাইজে অনুৰোধ কৰিছো মোৰ ছোৱালীজনীক যেন বচাই দিয়ে আপোনালোকে। বিচনাত পৰি আছে এতিয়া বিচনাত আছে। আমাৰ প্ৰথম বাৰতে 32 লাখ মান টকা গৈছে। এতিয়া আমাৰ হাতত টকা পইচা নাই তাইক নিয়াৰ কাৰণে। আপোনালোকে আৰু হেৰি মানে ঘৰ মাটি বাৰী চব বিকিছে? চব বিক্ৰী কৰি দিছো। এতিয়া আমি ভাড়া ঘৰত আছো। ভাড়া ঘৰত আছো। আচ্ছা, এতিয়া মানে ডক্টৰে কি বুলি কৈছে, কিমান মান টকা খৰচ হ'ব? 18 পৰা 20 লাখ টকা লাগিব বুলি কৈছে। 18 পৰা 20 লাখ টকা। আচ্ছা, আপোনালোকৰ এতিয়া কিমান মান পইচা আছে চিকিৎসাৰ কাৰণে? পইচা উঠা নাই, মাত্ৰ 30,000 এনেকে হেৰি মোবাইলত দিওঁতে টিভিৰ হেৰিত দিওঁতে মাত্ৰ 30,000 টকা উঠিছে। মানে হেৰি নিউজ চিউজত দিওঁতে 30,000 টকা আহিছে? মাত্ৰ 30,000 টকা আহিছে। আচ্ছা, আৰু হেৰি কি কয় ঘৰৰ মাটি বাৰী ঘৰ চব বিকিছে? চব বেচা গৈছে। এখন এতিয়া আমি ভাড়া ঘৰত আছো। ভাড়া ঘৰত আছে? ছোৱালীজনী ঘৰতে আছে? বিচনাত তাই উঠিব নোৱাৰে। চাকৰিও পাইছে ছোৱালীজনী। মেট্ৰিকতো ফাৰ্ষ্ট পাই 2খনত লেটাৰ পাইছিল। হাই ছেকেণ্ডাৰী যেতিয়া পৰীক্ষা দিছিল তেতিয়া গুৱাহাটী মেডিকেলৰ অন বেডত পৰীক্ষা দিছিল। সেইটো আমাৰ নলবাৰীত দিছে বৰ্ণালী বাইদেৱে, সেইটো যোগাযোগ কৰি দিব পৰা কৰি দিছিল। তাতো তাই ফাৰ্ষ্ট ডিভিজন পাই 2খনত লেটাৰ পাইছিল। কিন্তু মেট্ৰিক দিয়াৰ সময়তে তাই এয়াৰ হোষ্টেছত এন্ট্ৰেন্স দিছিলতো। এই আজি 5 মাহ আগত তাই এয়াৰ হোষ্টেছত চাকৰি পাইছিল। ৰিজাল্ট দিছিল তাই। তো জইনিং কৰিব নোৱাৰিলে তাই, কাৰণ বিচনাত পৰি থাকিল। সেইটো এনাই গ'ল আৰু 1 বছৰ 9 মাহ হ'ল ইটা বিচনাত। আগতে আমাৰ 32 লাখ টকা একদম কমপ্লিট চাফা, ঘৰ মাটি সোণা গনা চব শেষ। এতিয়া পেকেজটো বৰ্তমানৰ পেকেজটোৰ কথা কৈছে কি 18 পৰা 20 লাখ চেন্নাইত। গুৱাহাটীতো হাত দাঙি দিছে, অসমত নহ'ব বুলি কৈছে। এতিয়া কৰো কি আমি? এতিয়া ৰাইজৰ ওচৰত এইটোৱে প্ৰণাম জনাইছো, ছোৱালীটোৰ ভৱিষ্যতটো মানে কামনা কৰি তাই যেন আগৰ নিচিনা ঠন ধৰি উঠি মানে
চলি ফুৰি অন্তত আগৰ ষ্টেপটো ল'ব পাৰে এইখিনিয়ে ৰাইজৰ ওচৰত অনুৰোধ আজি আমাৰ ৰাস্তা আৰু নাই অকল লাচি থানাৰ ওচৰত আহিছো কাৰণ বহুত ঘূৰিলো চৰকাৰৰ ওচৰতো গলো কিন্তু কোনো সঁহাৰি পোৱা নাই এইখিনিয়ে আৰু বেছি ক'ব নোৱাৰো পানী বটল সৌজনী কিমান বয়স আপোনাৰ ইনকাম কি হয় কি কৰে আপুনি মোৰ আজি 9 মাহ হ'ল মই টিচাৰত চাকৰি পাইছো তাৰমানে আগৰ পৰাই আছিলো মই টিচাৰ 15 বছৰ চাকৰি নাছিল মাজতে মই তাৰমানে নন বিটিএডিত চাকৰি হাগ্ৰামা ছাৰ অহাৰ লগে লগে আমাৰ চাকৰি বেলেগ গুচি গ'ল হাইকোৰ্ট কৰি যেতিয়াই পালো কিন্তু চাকৰি পালো যদিও মানে নতুন এপাৰ্টমেণ্ট হ'লতো পানী বটল পটাপট দিয়ক এই নতুন এপাৰ্টমেণ্ট হ'ল যিটো চেলাৰী পাইছো এইটো তাইৰ নামতে যায় ঘৰত একো আনিব নোৱাৰো তাইক মান্থলি 25,000 26,000 টকাৰ ঔষধ লাগে 25,000 টকা ঔষধ অসমৰ ইটো কোণাৰ পৰা সিটো কোণালৈকে গৈছো টিংখং গৈছো তাইৰ ঔষধৰ কাৰণে শুনি বেতন টিংখঙৰ পৰা আনি 7 মাহ খুৱাইছো ঔষধ এই জালুকবাৰীত যি এখন আয়ুৰ্বেদিক বহিছে তাৰ খুৱাইছো চিৰিয়াখানৰ ওচৰত হোমিঅ ডক্তৰ এটা আছে তেখেতৰ খুৱাইছো তেখেতৰ প্ৰতিটো 15 দিনৰ ঔষধ 30,000কে লয় মানে মই এতিয়া বৰ্তমান ধাৰে ধাৰ আৰু এতিয়া মানুহে আৰু কিমান মোক ধাৰ দিব গতিকে এতিয়া মই ঔষধ কিনাও তাইৰ পইচা নাই হেৰি পানী কথা বুলি পানী লক্ষাত বিভিন্ন কেমেৰা দেখুৱাই পেলাই অসমৰ ৰাইজক মই কৰজে অনুৰোধ কৰিছো এই দেউতাক মাক কেনে কম বয়সী আৰু ছোৱালীজনীৰ কথা গম পালে ইতিমধ্যে 18-19 বছৰ হৈছে আৰু 1.5 বছৰ দিন ধৰি বেচনাতে পৰি আছে তাই বেমাৰ হোৱাৰ আগত তাই যিটো চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছিল চাকৰি পালে কিন্তু তাই বৰ্তমান সময়ত খুব এটা সাংঘাতিক বেয়া অৱস্থা য'ত তাই চাকৰি জইন কৰিব নোৱাৰে দেউতাকৰ ইতিমধ্যে কথা গম পালে মাক দেউতাকে মোক বিচাৰি আহি পেলাই গুৱাহাটী পালেহি মই ইমানখিনি তেওঁলোকক কিমান দূৰলৈকে সহায় কৰিব পাৰিম মই পাৰ্চনেলি সেইটো কথা ক'ব নোৱাৰিম সংগঠনৰ ফালৰ পৰা কিমান সহায় কৰিব পাৰিম সেইটোও আমি ক'ব নোৱাৰিম কিন্তু এতিয়া গতিকে ৰাইজলৈ হাতযোৰ কৰি ভিডিঅ'টো মই এৰি দিছোঁ ছোৱালীজনীক এতিয়া আকৌ চিকিৎসাৰ কাৰণে লাগে 18 লাখৰ ওচৰা-ওচৰি লাগে প্ৰায় 32 লাখ টকা মাটি বাৰী চব বিক্ৰী খতম কৰি দিলে আৰু ঘৰত তেওঁলোকে বৰ্তমান এতিয়া পানী লওক পানী খুৱাই দিওঁ তেওঁলোকে এতিয়া বৰ্তমান ঘৰত তেওঁলোকৰ হেৰিয়াত আছে কি কয় ভাড়া ঘৰত আছে তেওঁলোকে আৰু ভাড়া দি আছে মাহেকত ছোৱালীজনীক প্ৰায় 25-26 হাজাৰ টকাৰ ওপৰত মেডিচিন লাগে এতিয়া অসমৰ ৰাইজলৈ মই ভিডিঅ'টো এৰি দিম মই বাকী ভিডিঅ'বিলাকত মই কওঁ 10 টকা 5 টকা যি পায় দিয়ক তেনেকৈ কওঁ এতিয়া মই ভিডিঅ'টো আপোনালোকক এৰিছোঁ এইটো আপোনালোকৰ দায়িত্ব এতিয়া আপোনালোকে কেনেকৈ ছোৱালীজনীৰ ক্ষেত্ৰত আগবাঢ়ি আহে মই বিগত দিনত বহুতখিনি ভিডিঅ' ৰাইজলৈ এৰি দিছোঁ কিন্তু এইটো ভিডিঅ'ই মোৰ যিমান মোৰ মন মগজু আত্মাত মানে টাচ কৰি গৈছে সেইটো মই আপোনাক ভাষাই ক'ব নোৱাৰিম মানে এনেকৈ মই দেউতাক মাকক মোৰ সন্মুখত অথনিৰ পৰা ৰাখিব পৰা নাই কান্দি আছে গতিকে মাক দেউতাকো তেনে কম বয়সীয়া মই লগা নাই যে বহুত বেছি বয়স হৈছে আপুনি অলপ খুৱাওক গতিকে পানী খোৱাত দেখাব লাগিব ৰাইজক এটা অনুৰোধ কৰিছোঁ যাতে ইয়াতে এটা স্কেনাৰ বা QR কোড বা মই এটা তেওঁলোকৰ বেংক একাউণ্ট আছে বেংক একাউণ্ট আৰু IFSC কোড দিম আৰু কিমান দিনৰ ভিতৰত চৰকাৰে মানে মেডিকেলত দেখাব কৈছে তেওঁলোকে হস্পিটেলত 14 তাৰিখৰ আগত নিবই দিছে আমাক তাৰিখ ধৰি দিছিল 14 তাৰিখৰ আগত নিব দিছে এতিয়া মানে একজেক্টলি কি হৈছে মানে প্ৰব্লেম পেৰালাইচিছ টাইপ হৈ গৈছে এতিয়া তাইৰ ভৰি যিখন ভাঙি আছে সেইখনতো একো কামে নোহোৱা হৈছে তাতে যিডাল হাড্ডি লগোৱা হৈছিল গুৱাহাটীত সেইডাল হাড্ডি ইয়াত কৈছে ফিক্স হাড্ডিটো সেই হাড্ডিডাল ইয়াত গুচাব নোৱাৰে এতিয়া উলিয়াই নতুনকে লগাব নোৱাৰে এখেতসকলে
তো চেন্নাই ডক্টৰৰ লগত ভিডিঅ' কনফাৰেন্সত পাততে কথা পাততে কৈছে হ'ব বাৰু অপাৰেশ্যন বহুত মেজৰ কিন্তু আপোনালোকে টেনশ্যন ল'ব নালাগে যিমান পাৰে সিমান সোনকালে আহক আপোনালোকে সেই মুখ্যমন্ত্ৰীৰ লগত যোগাযোগত আহিছে নেকি মুখ্যমন্ত্ৰী ছাৰকতো আজি দুবাৰ আহিলো লগ পোৱা নাই এতিয়ালৈ কিন্তু ফাইল এটা আমি কি পৰে মানে বিধায়ক কোন হয় আমাৰ ৰঞ্জিত দাস হয় ৰঞ্জিত দাস ছাৰে প্ৰথমবাৰ যেতিয়া আমি চেন্নাই এমপি দিলীপ শইকীয়া হয় আচ্ছা মই ইয়াৰ পৰা মাননীয় তাৰে বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়া আৰু সাংসদ বিধায়ক সাংসদ কি কয় দিলীপ শইকীয়া ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিছো যেনে তেনে তেখেতক এই পৰিয়ালটোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যোগাযোগৰ ব্যৱস্থা কৰি দিয়ক চৰকাৰী যদি কিবা তেনেকুৱা স্কিম আছে খুবেই ভাল কথা ৰাইজেতো সহায় কৰিবই যিটো মই কিউ আৰ ক'ড লগাই দিম তাত ৰাইজে মৰম দিব মোৰ বিশ্বাস আছে ৰাইজে বিগত দিনতো বহুতখিনি সহায় কৰি আহিছে মুখ্যমন্ত্ৰীক আপুনি কি আহ্বান জনাব মই মা কি ক'ব মা বুলি মাতিছো মই ছাৰক এইটোৱে অনুৰোধ জনাম যেন ছাৰ মোক ছোৱালীটোক যেন বাহিৰত নিয়াৰ কাৰণে সুবিধা কৰি দিয়ে মেডিকেলৰ চিকিৎসাটো যেন ফ্ৰী কৰি দিয়ে তেখেতে কাৰণ এতিয়া আমাৰ নিজাকেতো একো নোৱাৰো কৰিব আমি ফ্ৰী হলে আৰু তেতিয়া আমি আগবাঢ়িব পাৰিম ইমানখিনি টকা যে আমি গোটাব পাৰিম আমি কল্পনাই কৰিব নোৱাৰো 32 লাখটো মানে মাটি বাৰী বিক্ৰী হলেও গোটালে ন সেইটোতো প্ৰথম অৱস্থাত আমাৰ আছিল গোটেইখিনি দিছো বা আমাক নানান ধৰণৰ মানুহে সহায় কৰিছিল গায়ক শ্ৰীমন্ত শেখৰেও মোটা এমাউণ্ট এটা দিছিল নলবাৰীত ডিচি বৰ্ণালী বাইদেউত দিছিল ফুড চাপ্লাই দিছিল এডিচি দিছিল স্থায়ী বিধায়কেও প্ৰথমবাৰ দিছিল কিন্তু প্ৰতিটো ষ্টেপতে বাৰে বাৰে তেখেতসকলকতো আৰু অনুৰোধ কৰি থাকিব নোৱাৰো গম পাইছে যদিও আমি আৰু এতিয়া দ্বিতীয়বাৰ কোৱা ভাল লগা নাই তথাপিতো কাণ চুৱাইছো আৰু কথাটো এনেকুৱা এই ৰাইজক এতিয়া অনুৰোধ ইতিমধ্যে গম পাইছে দেউতাক মাকৰ কি অৱস্থা আৰু তেওঁলোকে যিখন গাড়ী ভাড়া কৰি আছে সেই গাড়ীখনতো মানে তেল ভৰাবলৈ আৰু পইচা দিবলৈ তেওঁলোক অসমৰ্থ ৰাইজলৈ মই এৰি দিছোঁ ভিডিঅ'টো ৰাইজে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বিশ্বাস আছে শুভাকাংক্ষী কিছু ব্যক্তি আছে যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যদি আপুনি কিবা দিবও নোৱাৰে আৰু যদি দিব পাৰে মানে ভগৱন্ত সেই নেদেখা শক্তি জনাই আপোনাক আশীৰ্বাদ কৰিব বা হাতত আশীৰ্বাদৰ সেই হাতখন ৰাখিব বুলি ভাবি পিনে মন খুলি দিল খুলি সহায় কৰক ধন্যবাদ জয় অসম পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব মই আপোনাৰ কথা ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ আপোনালৈ আপুনি শৃংখল দিলে কিবা ভাবুকি দিছে বোলে হয় আপুনি ঢাকাপতীয়া দম দিছে বোলে তেখেতক আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক ৰজা মাধৱত ঠিক আছে গৈ আছো নামটো কি ক'লে আপোনাৰ আজাদ চৌধুৰী নহ'লে কথাটো নহয় কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক চিধা চিধি কথা কওক মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ আপোনালৈ আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক মই তেখেতক জাত চিনি পাওঁ তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত আমি চিনি পাওঁ তেখেতৰ ভাল বেয়া নহয় তেখেতৰ মানে কিবা ভাবুকি দিছে যে এক চিকুট নাই দিয়া মোৰ কথাটো শুনকচোন মই জাষ্ট তেখেতক কৈছোঁ যে দাদা তেওঁৰ আমাৰ ঢাকাপতি নাম নহয় আমাৰ কবস্থান উঠে ৰেজিষ্টাৰ নাম তেওঁ কৈছে নহয় ঢাকাপতি মই নহয় ঢাকাপতি নহয় আমাৰ কবস্থান উঠে বা সিমানটোৱে ক'লো তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে তাৰপিছত ফোনটো তেওঁ কাটি দিলে তাৰ বাহিৰে একো কোৱা নাই আপোনাৰ এতিয়া লগ পাই আছো দিয়ক গৈ আছো হ'ব এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নোৱাৰে আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব
যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাইপট্টিৰ পৰা এতিয়া ফোন যোগে মোক ভাবুকি দিছে সেইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিলাচী থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব কম দিনৰ ভিতৰত জনপ্ৰিয়তাৰে মূৰত ধৰা এইগৰাকী কৰিশ্মা নাথৰ আৰু কৰিশ্মা নাথৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে থানাই জাৰি কৰা হৈছে দাখিল কৰা হৈছে এজাহাৰ এইবাৰ নামনিৰ পিছত উজনিৰ পিছত গুৱাহাটীত নিষিদ্ধ ঘোষণা কৰা হৈছে কৰিশ্মা নাথক বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা কালজয়ী গীতক যিদৰে বিতৰ্কলৈ ঠেলি দিলে যিদৰে অতি অপমানসূচকভাৱে প্ৰদৰ্শন কৰিলে ইয়াৰ পিছত কৰিশ্মা নাথৰ শাস্তি আপুনি কি হোৱাটো বিচাৰে সেই কথা উল্লেখ কৰক আৰু কৰিশ্মা নাথৰ বিৰুদ্ধে এতিয়া থানাই জাৰি কৰা হৈছে দাখিল কৰা হৈছে এজাহাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা কৰিশ্মা নাথ তেওঁতো কৰিশ্মা নাথে সমগ্ৰ অসমবাসীৰ ওচৰত আঁঠুকাৰি ক্ষমা বিচাৰিব লাগিব এইটো আমাৰ স্পষ্ট দাবী আৰু সেইকাৰণে আজি বীৰলাচী থানা উজান বজাৰ আঞ্চলিক সমিতিয়ে আজি লতাশিল থানাত এখন এফআইআৰ দাখিল কৰিছোঁ তেওঁ যিদৰে আচলতে বিষ্ণু ৰাভাৰ সংগীতৰ গীতটো যেতিয়া বিকৃত ৰূপত উপস্থাপন কৰিছে তাত আচলতে অসমীয়া হিচাপে আমি লাজ অনুভৱ কৰিছোঁ আচলতে কৰিশ্মা নাথে জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলে নহ'বতো অসমীয়া জাতি হত্যাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব অসমীয়া মানুহখিনিৰ আৱেগ অনুভূতি বুজি পাব লাগিব তেওঁ পইচা ঘটৰ উৎস হিচাপে যদি পে কিবা অন্যান্য বিকৃত ৰূপত যদি উপস্থাপন কৰে তাত আমাৰ প্ৰশ্ন আছে আৰু 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব এইটো স্পষ্ট কথা নিষিদ্ধ আমি গুৱাহাটীত সমগ্ৰ গুৱাহাটীতে আমি নিষিদ্ধ বৰ্জন কৰিছোঁ তাইক কোনো কাৰণতে কৰিশ্মা নাথৰ অনুষ্ঠান ইয়াতে পাতিব দিয়া নহ'ব এইটো স্পষ্ট কথা আৰু যদি অনুষ্ঠান পাতে তেনেহ'লে সংঘাতৰ সৃষ্টি হ'ব ভৱিষ্যতৰ ক্ষেত্ৰতো সেই একে তেওঁ ক্ষমা প্ৰাৰ্থনা খুজিব লাগিব সমগ্ৰ অসমবাসীৰ ওচৰত ক'ব লাগিব যাতে ভৱিষ্যতেও এনে কাৰ্যকলাপৰ পৰা বিৰত থাকে দে